আপোনালোকে সকলোৱে জানে যে অৰুণাচল গ'লে গেট পাছ লাগে আৰু গেট পাছ কেনেকৈ বনায় এই ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণৰূপে দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণৰূপে চাব। নমস্কাৰ বন্ধুসকল, আমি আজি শিকিম যে অৰুণাচল NRL পাৰ্মিট কেনেকৈ বনায় গেট পাছ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই আগতে কিবা কৰা আছিল, মই এইটো বেক কৰি আছোঁ। ক্লিক কৰিব ILP অৰুণাচল, দেখা পাইছে ILP অৰুণাচল প্ৰদেশ, ইয়াত ক্লিক কৰিব। ইয়াত মোবাইলতে কৰি আছোঁ মই, আপোনালোকে যদি লেপটপত কৰে এনেকৈ ইয়াত কৰিব ডেস্কটপ মোড, মোবাইলেৰে কৰিব পাৰিব। ইয়াত যাব অনলাইন এপ্লাই, যদি ছিংগল কৰে গ্ৰুপৰ কৰে চাই ল'ব। মই ছিংগলত কৰি আছোঁ। পেজটো খোল খাই গৈছে, ইয়াতেতো দিয়া আছে আৰু বাকী এইখিনি যিটো ছিলেক্ট অফিচ সেইটো আপোনালোকে য'ৰ পৰা যায় সেইটো চাই ল'ব। মোৰ যিহেতু গুৱাহাটী হয়, ত' মই গুৱাহাটী দিলোঁ। ইয়াত ছিলেক্টেড ডিষ্ট্ৰিক্ট, যিখিনি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, য'লৈ যাব, য'লৈকে যাব তলৈকে আপোনালোকে ছিলেক্ট কৰি ল'ব। এনেকৈ ছিলেক্ট কৰিব, যিমানখিনি দূৰলৈকে যাব ইমানখিনিলৈকে ছিলেক্ট কৰিব পাৰিব। এতিয়া আহিল আপোনালোকৰ মানে আপুনি কি কৰে, প্ৰপ'জ ভিজিট, এইটো ষ্ট'ৰেজ দি দিব। টুৰিষ্ট দিলক, তাৰপিছত এইটো দিব কিমান তাৰিখে যাব। ধৰক আপোনালোকে 7 তাৰিখ যাব জুনৰ মাহত, ৰিটাৰ্ণ আহিব। ধৰি লওক আপোনালোকে ৰিটাৰ্ণ আহিব 28 তাৰিখে। ৰিটাৰ্ণডাল দিলোঁ আৰু যিটো নেকি পাৰ্মানেণ্ট কেটেগৰী এইটো টুৰিষ্টে হ'ল, লোকেল ৰেফাৰেঞ্চ আপোনালোকৰ নিজৰে দি দিব। যিখিনি ধৰক আপোনাৰ ভিলেজ দিলে, হাউচ নাম্বাৰ, চামথিং কিবা এটা দিলে, হাউচ নম্বৰ কিবা এটা দিলে, ঠিক তেনেকৈ এইখিনি দিব। তাৰপিছত আহিল আপোনাৰ আহিল ফুল নেম, আপোনাৰ নামটো দিব। মোৰ নামটো দিলোঁ, ডেট অফ বাৰ্থ দি আছোঁ, মই মোৰখিনি দি আছোঁ। মোৰখিনি দিলোঁ, ID মোৰ মুখত এটা সাধাৰণ ডিটেইল আছে, তো দিলোঁ। এনেকৈ দি দিব, যেনেকৈ দিয়ে। ব্লক মেইল, মল এণ্ড অন ফেচ, ইমেইল ID দিলে আপোনাৰ। অকুপেশ্যন আপুনি ষ্টুডেণ্ট হওক, বিজনেছ হওক, যি দিয়ে দিলোঁ। পাৰ্মানেণ্ট এড্ৰেছ দিব। আপোনাৰ পোষ্ট অফিচ দিব। এনেকৈ দি যাব। পজিশ্যন দিব, ডিষ্ট্ৰিক্ট দিব, ষ্টেটটো দিব, যিখিনি লাগে, কণ্টেক্ট নাম্বাৰ দিব। চেম মাৰি দিব, হৈ যাব। কণ্টেক্ট নাম্বাৰটো দিব। ডকুমেণ্টছখিনি আপলোড দিব, ডকুমেণ্টছ টাইপ অফ ডকুমেণ্টছ কি দিব। মই বাৰু ইয়াত আধাৰ দিলোঁ, বা পান দিব পাৰে। ফটোটো দিব, ফটোৰ চাইজটো কিমান লাগে ইয়াত লিখা আছে, এইখিনি চাই ল'ব। ইয়াত অহা নাই, ইয়াত এনে আহে ফটোৰ চাইজটো। এইটো হৈছে ডকুমেণ্টছ আৰু এইফালে ফটো।
গেলাৰীত এনেকৈ যাব আকৌ যি ফটো দিয়ে ফটোখিনি আপলোড দিব। যদি আপোনাৰ লকাৰত ফটো আছে লকাৰ দিব, যদি গেলাৰীত ফটো বনাই থোৱা আছে গেলাৰীৰ পৰা দিব পাৰিব, য'ৰ পৰা যেনেকৈ দিয়ে দি দিলোঁ। আপোনাৰ ID প্ৰুফৰ ফটো দিলে হ'ল, ID যি আছে ভোটাৰ কাৰ্ড দিয়ে, পান কাৰ্ড দিয়ে, আধাৰ কাৰ্ড দিয়ে। তো এনেকৈ ইয়াত আপোনালোকে ফটো ID প্ৰুফ আধাৰ কাৰ্ড দিলোঁ মই আৰু পাছপোৰ্ট চাইজৰ ফটোটো দিব, তাৰপিছত এনেকৈ প্ৰিভিয়াছ কৰি দিব। এইটোৰ পৰা ইয়াত কিবা এটা দিছে, এই ডেট অফ বাৰ্থটো ভুল হৈ আছে সেইকাৰণে দিছে, এইখিনি হ'ব। চ' এইবাৰ দিলোঁ, এইটো চাওক হৈ গ'ল মোৰ, দেখিলেনে যিখিনি লিখিছোঁ বা যিখিনি এপ্লাই কৰিছোঁ সেইখিনি হৈ গ'ল। তো আপোনাৰ এইখিনি এৰি দিব লাগিব, আপোনাৰ কেপচাৰ কোডটো দিছে XA3PN ছাবমিট কৰিব, ছাবমিট অকণমান লোডিং কৰিব, ছাবমিট হৈ যাব। এইটো চাওক হৈ গৈছে ছাবমিট। এইবাৰ আজি মোৰ ফাইনেলি এপ্লাই কৰা হৈ গ'ল। আপোনালোকে মোবাইল এনেকৈ চেষ্টা কৰিব যদি আপোনালোকে অৰুণাচল যায় গেট পাছৰ কাৰণে। নেক্সট ভিডিঅ'ত মই দেখাম যে কেনেকৈ পে'মেণ্ট কৰে। তো দোস্ত আজিলৈকে এইখিনি থাকিল। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম যে কেনেকৈ চালানটো পে'মেণ্ট কৰে, কেনেকৈ প্ৰিণ্ট আউট কৰিব এপ্লাই কৰাৰ পিছত, এপ্লাইখিনি হৈ গ'ল তাৰপিছত পে'মেণ্ট কৰাৰ পিছত কেনেকৈ প্ৰিণ্ট আউট কৰিব, এইখিনি মই নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক।